ঘৰত দেৰিলৈকে খোৱা মজা এতিয়া ভালদৰে পাইছোঁ। মায়ে কৈছিল এসময়ত পাবি, যেতিয়া মই 10-11টা বজালৈ শুই আছিলোঁ। এতিয়া যেন সময় আহি পাইছেহি। পুৱাই উঠি লৌৰা ঢাপৰাকৈ ওলাইছোঁ। ক'লৈ ওলাই আহিছোঁ গম পাইছেই নহয়। এয়া দিনটোৰ বাবে ৰণক্ষেত্ৰত আহি উপস্থিত হ'লোহি। কাম কৰি থকাৰ মাজতে এয়া অকণমান চটৰ ওপৰলৈ বুলি আহিছিলোঁ। কংক্ৰিটৰ হ'লেও মহানগৰীখন কিন্তু কিছু শুৱনি। এয়া আকৌ নামি আহি কামত ধৰিলোঁ। তাৰ মাজতে আকৌ কিবা এটা খাবলৈ বুলি ওলাই আহিলোঁ। সদায়নো কি একে খাম, আজি অকণমান বেলেগ কিবা এটা খাবলৈ বুলি দোকানে দোকানে বিচাৰিলোঁ। আৰু এয়া 80 টকাৰ চাওমিন খাই পেট পূজাটো কৰি আকৌ কামত ধৰিবলৈ ল'লোঁ। সময় হ'ল আকৌ পজালৈ বুলি উভতিলোঁ। ৰুমত আহি সদায় দৰে লাল চাহকাপ বনাই লৈ খাবলৈ বুলি ল'লোঁ। আঙুৰ কেইটামানো আনিছিলোঁ নহয়। আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।